वेलकाम टू स्टाडी लार्निंग। आजिर এই ভিডিঅ'টোত মই আলোচনা কৰিবলৈ গৈ আছোঁ HSLC ক্লাছ 10ৰ সমাজ বিজ্ঞানৰ মহাত্মা গান্ধী আৰু ভাৰতৰ স্বাধীনতা সংগ্ৰাম নামৰ চেপ্টাৰ 2ৰ কিছুমান ইম্পৰ্টেণ্ট কুৱেশ্যনৰ বিষয়ে। মই আশা কৰোঁ এই ভিডিঅ'টো তোমালোকৰ কাৰণে এটা হেল্পফুল ভিডিঅ' হ'ব, কাৰণ এই ভিডিঅ'টোত মই যিকেইটা কুৱেশ্যনৰ বিষয়ে ডিছকাছ কৰিছোঁ এই কুৱেশ্যন কেইটা প্ৰিভিয়াছ ইয়াৰত অহা কুৱেশ্যন আৰু লগতে কিছুমান ইম্পৰ্টেণ্ট কুৱেশ্যন। সো তোমালোকে ভিডিঅ'টো মিছ নকৰি অন্তিম সময়লৈকে চাই থাকিবা, আৰু যদি এতিয়াও আমাৰ এই ষ্টাডি লাৰ্নিং নামৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা এনেকুৱা ইম্পৰ্টেণ্ট কুৱেশ্যন আনচাৰৰ ভিডিঅ'বিলাক পোৱাৰ বাবে। তেনেহ'লে আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। মহাত্মা গান্ধী আৰু ভাৰতৰ স্বাধীনতা সংগ্ৰাম। প্ৰথমতে ডিছকাছ কৰিম 1 মাৰ্কছৰ 10টা ইম্পৰ্টেণ্ট কুৱেশ্যনৰ বিষয়ে। সো তোমালোকে এইখিনি মিছ নকৰি ধুনীয়াকৈ নোটছবুকত লিখি শিকি ল'বা, কাৰণ 2022 বৰ্ষৰ ফাইনেল পৰীক্ষাত ইয়াৰ পৰা অহাৰ সম্ভাৱনা খুবেই বেছি। তেনেহ'লে আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথম কুৱেশ্যনটো হৈছে বন্দে মাতৰম গীতটি কোনে ৰচনা কৰিছিল। 2 নম্বৰ কুৱেশ্যনটো হৈছে গান্ধী অৰুণ চুক্তি কেতিয়া হৈছিল, ইয়াৰ মূল উদ্দেশ্য কি আছিল। 3 নম্বৰ কুৱেশ্যনটো হৈছে মহাত্মা গান্ধীয়ে সত্যাগ্ৰহ আন্দোলন পোনপ্ৰথমে ক'ত প্ৰয়োগ কৰিছিল। 4 নম্বৰ কুৱেশ্যনটো হৈছে গান্ধী অৰুণ চুক্তিৰ চৰ্ত দুটা কি কি। 5 নম্বৰ কুৱেশ্যনটো হৈছে আইন অমান্য আন্দোলনৰ কেতিয়া সামৰণি পৰিছিল। 6 নম্বৰ কুৱেশ্যনটো হৈছে ভাৰত আৰু পাকিস্তানৰ মাজৰ সীমাৰেখা কি নামেৰে জনা যায়। 7 নম্বৰ কুৱেশ্যনটো হৈছে ভাৰত ৰক্ষা আইন কিমান চনত প্ৰৱৰ্তন কৰা হয়। 8 নম্বৰ কুৱেশ্যনটো হৈছে কৰিম নহয় মৰিম কোনটো স্বাধীনতা আন্দোলনৰ শ্লোগান আছিল। 9 নম্বৰ কুৱেশ্যনটো হৈছে কোন তাৰিখে ভাৰত ত্যাগ আন্দোলনৰ প্ৰস্তাৱ গ্ৰহণ কৰা হৈছিল। 10 নম্বৰ কুৱেশ্যনটো হৈছে কেতিয়া বাল গংগাধৰ তিলকে ইহলীলা সম্বৰণ কৰিছিল। এতিয়া ডিছকাছ কৰিম 6 মাৰ্কৰ ইম্পৰ্টেণ্ট কুৱেশ্যনৰ বিষয়ে। প্ৰথম কুৱেশ্যনটো হৈছে মহাত্মা গান্ধীৰ নেতৃত্বত পৰিচালিত অসহযোগ আন্দোলন সম্পৰ্কে চমুকৈ আলোচনা কৰা। কি কাৰণে তেওঁ এই আন্দোলন স্থগিত কৰিছিল। এই কুৱেশ্যনটো 2011, 13, 14 আৰু 17 চনত আহিছিল। সো তোমালোকে এই কুৱেশ্যনটো মিছ নকৰি আগতে শিকি ল'বা। 2 নম্বৰ কুৱেশ্যনটো হৈছে ভাৰত ত্যাগ আন্দোলনৰ এটি চমু বিৱৰণ দিয়া। এই আন্দোলনক কিয় 42ৰ আন্দোলন বা আগষ্ট বিপ্লৱ বোলা হয়, নাইবা 1942 চনৰ ভাৰত ত্যাগ আন্দোলন সম্বন্ধে বৰ্ণনা কৰা। 3 নম্বৰ কুৱেশ্যনটো হৈছে 1920-22 চনত গান্ধীজীয়ে কিয় অহিংসা আন্দোলন আৰম্ভ কৰিছিল, ইয়াৰ কাৰ্যসূচী কি আছিল, গান্ধীজীয়ে কিয় এই আন্দোলন বন্ধ কৰিছিল। 4 নম্বৰ কুৱেশ্যনটো হৈছে কোন চনৰ পৰা আইন অমান্য আন্দোলনৰ সূচনা কৰা হৈছিল। ভাৰতবৰ্ষৰ স্বাধীনতা আন্দোলনত আইন অমান্য আন্দোলনৰ ভূমিকা উল্লেখ কৰা, নাইবা মহাত্মা গান্ধীয়ে আৰম্ভ কৰা আইন অমান্য আন্দোলন সম্পৰ্কে আলোচনা কৰা। এই আন্দোলনৰ ওপৰত ব্ৰিটিছ চৰকাৰৰ প্ৰতিক্ৰিয়া কি আছিল। 5 নম্বৰ কুৱেশ্যনটো হৈছে কি ৰাজনৈতিক পৰিস্থিতিত গান্ধী অৰুণ চুক্তি স্বাক্ষৰ কৰা হৈছিল, চৰ্তসমূহ আলোচনা কৰা। চোৱা, এই কুৱেশ্যনটো 2012 আৰু 16 চনত আহিছিল। এই কুৱেশ্যনটো 2022 বৰ্ষৰ কাৰণে বহুতো ইম্পৰ্টেণ্ট হয়, তোমালোকে মিছ নকৰিবা, ধুনীয়াকৈ ইয়াৰ আনচাৰটো শিকি ল'বা। 6 নম্বৰ কুৱেশ্যনটো হৈছে ভাৰতত খিলাফত আন্দোলন কিয় আৰম্ভ হৈছিল। ধন্যবাদ ভিডিঅ'টো চোৱাৰ কাৰণে। থেংক ইউ ফৰ ৱাচিং দ্য ভিডিঅ'। মই আশা কৰোঁ তোমালোকে নিশ্চয় এই কুৱেশ্যনবোৰৰ আনচাৰ শিকি ল'বা, আৰু যদি ভিডিঅ'টো ভাল লাগে কমেণ্ট কৰি কমেণ্ট বক্সত জনাবা।